शिवाय ओम नमः शिवाय ओम नमः शिवाय। हे भोलानाथ कत आছা তুমি? তোমাক পাবলৈ আজি এই মধু দৈত্য উত্তাল হৈ আছে। হে প্ৰভু দেখা দিয়া তোমাৰ ভক্ত। ओम नमः शिवाय 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 ओम नमः शिवाय। কোন প্রভু প্রভু মোৰ সেৱা গ্ৰহণ কৰক প্ৰভু। দয়া কৰি আহিছে যেতিয়া প্ৰভু আপুনি মোক এনে বৰ প্ৰদান কৰক যি বৰ দেৱতা বাহিৰে অন্য কোনেও লাভ কৰা নাই প্ৰভু। বুজিছো তোমাক এই বৰ মই কেনেকৈ কৰিম প্ৰদান এবাৰ ভাবিছো অৱশ্য এই বৰ তোমাক দিব পৰা নহ'ব। এই সংসাৰত কোনো অমৰ এই সংসাৰ ত্যাগ কৰি সকলো এদিন যাব লাগিব। সেইবাবেহে তুমি অন্য বৰ তেন্তে প্ৰভু আপুনি মোক এনে বৰ প্ৰদান কৰক যাতে সন্মুখ সময়ত আপুনিও মোক পৰাস্ত কৰিব নোৱাৰে। আৰু প্ৰভু দিয়ক দিয়ক আপোনাৰ বিশ্ব বিজয়ী হ'ল। দিয়ক দিয়ক প্ৰভু দিয়ক দিয়ক। বিশ্ব বিজয় হ'ল কিন্তু মনত ৰাখিবা অৱশ্য তোমাৰ মৃত্যুবান দুৰ্গাৰ গৌৰৱ। সেইবাবে মই এই বৰ প্ৰদান কৰিব নোৱাৰিলো। মই এতিয়া যাওঁহে। ৰব ৰব প্ৰভু আপোনাক মই সন্মুখ সময়ত পৰাস্ত কৰিব পাৰো নে নোৱাৰো তাৰ এই প্ৰমাণ চাব খোজো প্ৰভু। মাত্ৰ সাজু হওক যুদ্ধৰ বাবে। তোমাৰ কিবাতে লাভ কৰিলো মই এই বিশ্ব বিজয়ী হ'ল। এইবাৰ কাৰ সাধ্য আছে এই মধু দৈত্যক পৰাস্ত কৰিবলৈ? অহংকাৰী দেৱতা তহঁতক দৰ্পচূৰ্য কৰিম। সন্মুখ সময়ত আদি স্বয়ং শিৱও হ'ল পৰাজয়। যাওঁ যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হরি মাঝে রাহু কেতু করে আগমন আর নানা কথা ভাবিয়া হে বিখাদিত মন আর নানা কথা ভাবিয়া হে বিখাদিত মন আরে হিমতে পাইলা গয়া সভার ভিতর
দাদাটো দাদা আজি বহুদিন নৰ মাংস ভোজন কৰিবলৈ পোৱা নাই আৰু ভাই এই শ্মশানতে থাকিবলৈ মোৰ অলপো ইচ্ছা নাই ভাই দাদা কোৱা ভাই শুনিবলৈ পাইছোঁ মগধ ৰাজ্যৰ ৰজা সূৰ্যসিংহ ধৰ্মত বলীয়া হৈ পত্নী আৰু প্ৰজাবৰ্গক হত্যা কৰি তেওঁ হেনো বহু পাপ কৰিছে দাদা দাদা গতিকে আমি তালৈকে যাওঁ বলক তেন্তে ভাই এতিয়া আমি মগধ ৰাজ্যলৈ যাওঁ চাওঁ বাৰু আমাক ৰজাই নৰ মাংস ভক্ষণ কৰিবলৈ দিয়ে নে নিদিয়ে বলক দাদা কি যে কৌশল লগাইছিল কিন্তু তাক জগত কৰ্তাই ধূলিসাৎ কৰি দিলে সূৰ্য সিংহ তই ব্ৰাহ্মণক অপমান কৰিলে কিন্তু এই ব্ৰাহ্মণক বুজাটো ইমান সহজ নহয় ৰাজন মনত ৰাখিবি এই শনিয়ে তোৰ মগধ ৰাজ্য ধ্বংস কৰিব ৰাজন কাণ পাতি শুনিল এই শনিৰ চক্ৰান্তত পৰে তয়ো হেৰুৱাব লাগিব মগধৰ ৰাজসিংহাসন চলে বলে কিম্বা কৌশলেৰে হলেও তোৰ ৰাজ্যত মই পুনৰ কৰিম প্ৰৱেশ তই মোক অপমান কৰি খেদি পঠাইছিলে কিন্তু এই শনি এক বিন্দু বিচলিত হোৱা নাই যাও কোনোবা ৰাজ কৰ্মচাৰীক হাতৰ মুঠি লৈ আনি পুতলাৰ দৰে ব্যৱহাৰ কৰোঁগে হে প্ৰভু আপুনি মোৰ কপালত কি লিখিলে সৰুতেই মাতৃক হেৰুৱালো কওক প্ৰভু মই নিজেই নিজক কেতিয়া হেৰুৱাম মোৰ এই জীৱন যৌৱন কাক অৰ্পণ কৰিম হে ভগৱান আপুনি মোৰ মনত কেতিয়া শান্তি দিব প্ৰভু এইখনে সম্ভৱ পিতাই কোৱা মগধৰ ফুলনি সঁচাকৈ সুন্দৰ হাৰি হাৰি ফুলৰ সৌন্দৰ্যই মোক যেন নতুন পোহৰৰ সন্ধান দিছে হোৱা মন্ত্ৰী কন্যা সুমিত্ৰা দেখোন সুমিত্ৰা কোন কোৱাৰ দেখোন সুমিত্ৰা মই পিতাৰ আদেশত ফুলনি নিৰীক্ষণ কৰিবলৈ আহিছিলোঁ তেন্তে কওকচোন কোৱাৰ ফুলনিখন আপোনাৰ কেনে লাগিছে বৰ সুন্দৰ লাগিছে সুমিত্ৰা মই যে নীৰৱে আহি স্বৰ্গ ৰাজ্যত উপস্থিত হৈছোহি ব'লা বহুত পলম হ'ল ব'লা দাদা আপুনি ইয়াতে আছে কোৱাৰ মই ফুলনিলৈ আহিছিলোঁ
পিছে তুমি দেখোন দাদাক নেদেখিলে। মই দাদাক নেদেখিলে থাকিবই নোৱাৰো, কাৰণ দাদা মোৰ সকলো। আজিলৈকে দাদাই মোৰ সকলো প্ৰয়োজন নিজতকৈও পূৰণ কৰি আহিছে। সেয়েহে দাদাক মই নেদেখাকৈ থাকিবই নোৱাৰো। হৈছে ভাই, নিপাপিতৰ অগ্নি আৰু নজ্বলাবা। সুমিত্ৰা, কোঁৱৰ, ব'লা এতিয়া যাওঁ আমি। বলক কোঁৱৰ। ব'লা ভাই। দাদা ব'লা। নাই 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 যিমানেই ভাবো মই গভীৰ যন্ত্ৰণাৰ কথা, মন মোৰ হয় উত্তেজিত। ৰজা সূৰ্যসিংহৰ প্ৰতিশোধৰ বাটতে উপস্থিত হ'ব কালৰূপী জয় বিজয়। সুমিত্ৰাৰ স্বয়ম্বৰলৈ আৰু বেছি পৰ নাই। সুমিত্ৰাইতো মোক স্বামী বৰণ নকৰে। মহা ভয়ংকৰ বিপদত পৰিছোঁ মই। এই বিপদৰ সময়ত সহায় কৰোতাবিৰ কোনো নাই। কোনে কোনে মোক কৰিব সহায়? আছে সেনাপতি, তুমি সহায় বিচাৰিলে নিশ্চয় পাবা। কি গ্ৰহপতি, আপুনি মোক সহায় কৰিব? নিশ্চয় কৰিম। কোৱা সেনাপতি, তোমাক কি সহায় লাগে? গ্ৰহপতি, সেনাপতি, সুমিত্ৰাক আপুনি মোৰ হাতত অৰ্পণ কৰিব লাগে। সুমিত্ৰাক? আৰু ৰজা সূৰ্যসিংহক হত্যা কৰি এই মগধ ৰাজ্য উদ্ধাৰ কৰাত মোক সহায় কৰিব লাগে। কওক গ্ৰহপতি, আপুনি পাৰিবনে? নিশ্চয় নিশ্চয় পাৰিম সেনাপতি। চলে বলে কিংবা কৌশল কৰি হলেও মগধৰ সিংহাসন তোমাক কৰিম অৰ্পণ। আৰু আৰু বুদ্ধি কৰি আনি দিম মন্ত্ৰী কন্যা সুমিত্ৰাক। বাৰু সেনাপতি, গ্ৰহপতি, তুমি জানো মোৰ আদেশ পালন কৰিবা? তুমি জানো মোক পূজা দিবা? হেম গ্ৰহপতি, আপোনাৰ ভিত্ত মই আপোনাৰ আদেশ কোনোদিনেই উলংঘা নকৰোঁ। শুনা শুনা তেন্তে সেনাপতি। অগ্ৰহপতি, কালিলৈ স্বয়ম্বৰত যদি শুনিমাই তোমাক স্বামী ৰূপে বৰণ নকৰে, তেন্তে তেন্তে বলপূৰ্বক ভাৱে হলেও হৰণ কৰিম বুলি সুমিত্ৰাক জনাই দিবা। আৰু আৰু তাৰ আগতে এটা কাম কৰিব লাগিব তুমি। কি কাম গ্ৰহপতি? জয় বিজয় অতি ধাৰ্মিক। শেষত থাকিলে আমি কোনো কাম কৰিব নোৱাৰিম। সিহঁতক ৰাজ্যৰ পৰা খেদি পঠাব লাগিব। খেদি পঠাব লাগিব। আৰু সিহঁতক খেদিব পাৰিলে অজয় কুমাৰকো বনবাস দিব পৰা যাব। ইয়াৰ ওপৰত মই এটা বুদ্ধি সাজিছো। কেনে বুদ্ধি ভাবিছে গ্ৰহপতি? শুনা, গ্ৰহপতি, কালিলৈ মই
জয় বিজয়ৰ শয়নে কক্ষতে অনিমাৰ ৰূপ ধৰি প্ৰৱেশ কৰিমে। অনিমাৰ ৰূপ ধৰি অনিমাৰ গৃহপতি তাৰ পাছত সন্নৰ লগত বিষ মিহলাই সিহঁতক হত্যা কৰিম। তাৰ পাছত কি হ'ব গৃহপতি? তাৰ পাছত তুমি এখন পত্ৰ দিবগৈ লাগিব। পত্ৰত লিখা থাকিব যে কি লিখা থাকিব গৃহপতি? জয় বিজয়, তোমালোক অতি সোনকালে এই ৰাজ্য ত্যাগ কৰা। মোৰ পুত্ৰ অজয়ে তোমালোকক হত্যা কৰিবলৈ উন্মাদ হৈ পৰিছে। ইতি মগধৰ ৰজা সূৰ্যসিংহ। সেনাপতি গৃহপতি কোৱা তুমি পাৰিবা জানো? পাৰিম গৃহপতি, কিন্তু কোনো কিন্তু নাই সেনাপতি। ব'লা এতিয়া আমি দুয়ো নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। গৃহপতি ভাই বিজয়, আজি মোৰ বুকুৰ কঁপিব লাগিছে। দাদা ভাই, আজি যে মোৰ বুকুখন কঁপিব লাগিছে। মই যেন এক মহা বিপদ অতিক্ৰম কৰিব লাগিব। তুমি বেছাতে চিন্তা কৰিছা দাদা। এনে চিন্তাই মোক জৰ্জৰিত কৰি তুলিছে ভাই। মই যেন তোমাক চিৰদিনৰ কাৰণে হেৰুৱাব লাগিব। দাদা বিজয়, এতিয়া এই চিন্তা নকৰিবা দাদা। বিজয়, নব আহিছে। বাচাহত নব, এই মাত্ৰ গুৰু পূজা শেষ হৈছে, তাৰেই অন্ন দি যাবলৈ আহিলোঁ। আই, অসমৰ অন্ন গ্ৰহণ কৰিবলৈ মোৰ একেবাৰে ইচ্ছা যোৱা নাই। আৰু মাহীয়াইতো মোক গুৰু পূজাৰ কথা একোৱে কোৱা নাই। হেৰা, ইচ্ছা নাযাবতো। মই তোমালোকৰ নবৌয়েকহে। যদি মাহীয়াই দিয়া হ'লেতো নিশ্চয় গ'লহেঁতেন, নহয় জানো? নব এই অন্ন মোকেই দিয়া নব। এয়া লোৱা তেন্তে বিজয়। বাৰু বাচাহত, মই এতিয়া আহিলোহে। ভাল দাদা বিজয়, তুমিও আহা। দুয়ো মিলি নবৌয়ে পঠুৱাই অন্ন ভোজন কৰোঁ। দিয়া ভাই। ৰবা দাদা, এই অন্ন গ্ৰহণ কৰাৰ লগে লগে মোৰ সৰ্বশৰীৰ কঁপিব লাগিছে দাদা। বিজয়, দাদা মোক অকণমান পানী আনি দিয়া দাদা। বিজয়, তোমাৰ কি হৈছে বিজয়? দাদা মোৰ প্ৰাণৰ বিজয়, তোমাৰ কি হৈছে? মোক অকণমান পানী দিয়া দাদা। বিজয়, বিজয়, দাদা তোমাৰ কি হৈছে বিজয়? মোক অকণমান পানী দিয়া দাদা। বিজয়, মই তোমাক একো হ'বলৈ নিদিওঁ বিজয়। মোৰ সৰ্বোচ্চ দি হ'লেও মই তোমাক জীয়াই ৰাখিম বিজয়। পানী আনা দাদা, পানী আনা দাদা। তুমি অন্ন লগত কিয় বিষ দিলা? বিজয়, পানী আনা দাদা। মোৰ প্ৰাণৰ বিজয়। দাদা বিজয়, অকণমান পানী আনা দাদা। হে বিজয়,
তোমাৰ কি হৈছে? দাদা মিছাতেই কিয় ক্ৰন্দন কৰিছা কুমাৰ? ৰজাৰ আদেশ, তোমালোকে অতি সোনকালে এই ৰাজ্য এৰি গুচি যোৱা। কি ক'লা সেনাপতি? আমি ৰাজ্য এৰি গুচি যাব লাগে? অসম্ভৱ। আমাক পিতৃয়ে কেতিয়াও ৰাজ্য এৰি যাবলৈ আদেশ নিদিয়ে। এয়া তোমাৰ চক্ৰান্ত সেনাপতি। পানী দিয়া দাদা। অজয়ে তোমালোকক হত্যা কৰিবলৈ উন্মাদ হৈছে। দাদা অজয় আমাক হত্যা কৰিবলৈ উন্মাদ হৈছে? মোক পানী দিয়া দাদা। তোমাৰ চক্ৰান্ত এতিয়াহে বুজিলো। তুমি আমাৰ দাদা নোহোৱা। মোক পানী দিয়া দাদা। পিতা, আমি জানো আপোনাৰ ঔৰৱজাত সন্তান নহওঁ? আপুনি জানো আমাক ৰক্ষা কৰিব নোৱাৰে? বুজিলো পিতা, বুজিলো। আপোনাৰ মানে কওঁ আমি বনৰীয়া পশু, মগধৰ প্ৰধান শত্ৰু। ভাই বিজয় দাদা পিতা দাদে, আমি এতিয়াই ৰাজ্য এৰি গুচি যাব লাগে বিজয়। বিজয় কান্দিবৰ সময় নাই কুমাৰ। তোমালোকে অতি সোনকালে এই ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। দাদা বিজয় তেনেহ'লে যাম সেনাপতি, যাম। কিন্তু যোৱাৰ আগতে কৈ যাওঁ এই মগধৰ ভৱিষ্যৎবাণী শুনা সেনাপতি। এদিন এই চক্ৰান্ততে শেষ হ'ব মগধ ৰাজ্য। আৰু শুনা সেনাপতি, এই জয় বিজয় যদি বলত মৃত্যু নহৈ জীয়াই থাকো, তেন্তে এদিন শত্ৰুৰূপে থিয় দিমেই মগধ ৰাজ্য। বলা বিজয়, গুৰুদেৱৰ আশ্ৰমলৈকে লৈ বলা দাদা। বলা বিজয়। পানী লাগে দাদা মোৰ। ধৈৰ্য ধৰা বিজয়, মোক অকণমান পানী দিয়া দাদা। ধৰা ভাই। প্ৰথম কাৰ্যতেই মই কৃতকাৰ্যতা লাভ কৰিছো। যেনে তেনে সুমিত্ৰাকে নিজৰে কৰিব লাগিব। সকলো প্ৰস্তুত কৰি ল'লে। মই শংকৰক দুষ্ট কৰি লাভ কৰিলো এই বিশ্ব বিজয়। দৈত্যৱতী, যুদ্ধৰ বাবে সকলো অস্ত্ৰ শস্ত্ৰ যোগাৰ হৈ আছে। মাত্ৰ দৈত্যৱতী আমি যুদ্ধ যাত্ৰাহে কৰিব লাগে। দাদা, যোৱাকালি সূৰ্য সিংহৰ পৰা এখনি পত্ৰ পাইছো। অহা চতুৰ্দশী দিনা মন্ত্ৰীৰ কন্যা সুমিত্ৰাৰ স্বয়ম্বৰৰ দিন ধাৰ্য কৰা হৈছে দাদা। গতিকে দাদা, তালৈ যোৱাটো মই চিন্তা কৰিছো। তেন্তে তাকেই কৰা হওক ভাই। কিন্তু স্বয়ংবৰত যদি আমাক বৰমাল্য প্ৰদান নকৰি অপমান কৰে, তেতিয়া মগধত অগ্নিশিখা জ্বলাই দিম। তেতিয়া জানিব আমাক বৰমাল্য প্ৰদান নকৰাৰ পৰিণাম কিমান ভয়ংকৰ।
ধন্য ধন্য ভাতৃমূল হা তেন্তে কালিলৈ প্ৰভাততে যাত্ৰা কৰিম আমি স্বয়ম্বৰলৈ ভাতৃ দাদা আৰু সেনাপতি আজিলৈ সভা ভংগ কৰা হ'ল ভাই বিজয় দাদা মোৰ বৰ ভাগৰ লাগিছে অ দাদা আমি খন্তেক ইয়াতে বিশ্ৰাম কৰোঁ দাদা মোক অকণমান পানী দিয়া দাদা বিজয় 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 এই বিজয় তুমি নামাতা কিয় বিজয় বিজয় তোমাৰ কি হৈছে তুমি এবাৰ দাদা বুলি মাতা বিজয় এই বিজয় তুমি এবাৰ দাদা বুলি মাতা এই ভগৱান তুমি বিজয়ক ৰক্ষা কৰা তুমি ৰক্ষা নকৰিলে ৰক্ষা কৰোতা কোনো নাই এই ভগৱান এই সংসাৰত বিজয় বাহিৰে মোৰ কোনো নাই আপুনি বিজয়ক ৰক্ষা কৰক নহলে এই বিজয়ীৰ লগতে এই পাপ দেহ মই দিও বিসৰ্জন ক্ষন্ত হোৱা ভক্ত আত্মহত্যা মহাপাপ এক চিত্তে হৰিক আৰাধন কৰা হৰিক তুষ্ট কৰিব পাৰিলে বিজয় বিজয়ৰ চেতনা লাভ কৰিব দৈব্যবাদী কৰে নাৰায়ণে এই ভগৱান তুমি তুষ্ট হোৱা ভগৱান নমো নমো নাৰায়ণ প্ৰভু ৰঘুপতি তোমাৰ চৰণে মই কৰিছোঁ কাকুতি ৰক্ষা কৰি প্ৰভু মোক প্ৰভু দামোদৰ চিন্তা মোৰ দূৰ কৰা কৰিছোঁ কাতৰ হেই প্ৰভু মোৰ ভাতৃক ৰক্ষা কৰা দাদা বিজয় মই ক'ত আছো দাদা বিজয় সেই অৰণ্যৰ মাজত বিজয় দাদা বিজয় দাদা তোমাক ভগৱানে প্ৰাণদান দিলে বিজয় দাদা তোমাক ভগৱানে প্ৰাণদান দিলে দাদা শুনা বিজয় যোৱা ৰাতি নুশুই
অন্য লগত বিহ দিয়াৰ বাবে তোমাৰ মৃত্যু হৈছিল। সেয়েহে আমি ৰাজ্য এৰি অৰণ্য মাজলৈ গুচি আহিলোঁ আৰু ইয়াতেই প্ৰভু তুষ্ট হৈ তোমাক জীৱন দান দিলে ভাতৃ, তোমাক জীৱন। দাদা ভাতৃ, এতিয়া ব'লা আমি গৰুৰ আশ্ৰমে যাওঁ। বলা ভাতৃ, আমি গুৰুদেৱৰ আশ্ৰমতে বাস কৰিম। কালিলৈ মোৰ শেষ বিচাৰ, মোৰ ভৱিষ্যত মোৰ ওপৰত। কিন্তু মোৰ এই জীৱন যৌৱনৰ গৰাকী কাক পাতিম? হে ভগৱান, মোৰ অন্তৰত লুকুৱাই থোৱা ছবিখন মই কাক দেখুৱাম? শুনিছোঁ দাদা অজয়ে কোঁৱৰ জয় বিজয়ক খেদি পঠালে অৰণ্যৰ মাজত কেনেকৈ লগ পাম কোঁৱৰক? গোদাবৰীৰ তীৰতে অম্বমুনিৰ আশ্ৰম, সম্ভৱ তেওঁলোক তাতেই আছে। মোৰ জীৱনৰ সুকোমল সযতনে সজোৱা ফুলনিলৈ কোঁৱৰক কেনেকৈ আহ্বান কৰোঁ? দুটকে এই বাতৰি দিয়া যাওক। দুট কি আদেশ কৰিম পালন? দুট, তই যদি মোক এটা কাম কৰি দিব পাৰ তেন্তে তোক মই 20টা সোণৰ মুদ্ৰা দিম। ক, পাৰিবিনে কৰিব? কি কাম আইদেউ? তই এই চিঠিখন আজিয়ে নি গোদাবৰীৰ তীৰত থকা অম্বমুনিৰ হাতত দিব লাগে। পাৰিবিনে? পাৰিম আইদেউ, মাত্ৰ আপুনি এই কথা কাকো নক'ব। ভাল বাৰু, এইখন ল। ভাল আইদেউ। যা এতিয়া। ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সেনাপতি কালিলৈ সুমিত্ৰাৰে স্বয়ম্বৰৰ দিন, গতিকে সকলো যোগাৰ কৰা হ'লনে? সকলো যোগাৰ হ'ল মহাৰাজ, কিন্তু শুনি দুখ পালো। কিন্তু কি সেনাপতি? জয় বিজয়ে কাৰোবাৰ চক্ৰান্তত পৰি যোৱাকালি এই ৰাজ্য এৰি গুচি গ'ল মহাৰাজ। জয় বিজয় ৰাজ্য এৰি গুচি গ'ল? কি ক'লা সেনাপতি? মোৰ হৃদয়ৰ মানিক দুটি গুচি গ'ল এই ৰাজ্য ত্যাগ কৰি। হে ভগৱান, নাজানো কাৰ ইমান ষড়যন্ত্ৰ। সত্য কৰি কৈছোঁ সেনাপতি, যি মোৰ পুত্ৰৰ ওপৰত কৰিছে এনে ষড়যন্ত্ৰ, তাৰ ওপৰত ল'ম মই বিহিত ব্যৱস্থা। মহাৰাজৰ জয় হওক। কোন তুমি? দিয়া মোক তোমাৰ সত্য পৰিচয়। মহাৰাজ, মই এজন অৰণ্যবাসী মহাৰাজ। নিশ্চয় তুমি মোৰ হেৰুৱা জয় বিজয়ৰ বাতৰি আনিছা। কোৱা পথিক, তুমি কি বাতৰি আনিছা? মহাৰাজ, মই বনৰ মাজত ঘূৰি ফুৰোঁতে লগ পালো এজন যুৱকক। তেখেতক পৰিচয় সোধাত ক'লে তেওঁ বোলে মগধৰ ৰাজকুমাৰ জয়। জয়
ৰাজ্য ত্যাগ কৰি গুচি গৈছে মহাৰাজ আৰু কি ক'লে জানে মহাৰাজ তেখেতৰ নবৌয়েকে হেনো তেওঁৰ ভাতৃ বিজয়ক অন্যৰ লগত মিহলাই হত্যা কৰিছে মহাৰাজ আৰু এই কাৰ্যত হেনো তেওঁৰ ভাতৃ অজয়ো জড়িত আছে মহাৰাজ আপোনাৰ পুত্ৰ বোৱাৰীয়ে ৰাজ্যলৈ কলংক আনিছে মহাৰাজ নাই মহাৰাজ আপুনি যদি উচিত ব্যৱস্থা নলয় তেন্তে আপোনাৰ ৰাজ্য কলংক মোচন নহ'ব মহাৰাজ শান্ত হোৱা পথিক শান্ত হোৱা তোমাৰ এনে মিছা কথা ক'বলৈ অলপো লাজ নালাগিল অনিমা ইমান নিৰ্দয়া নহয় বেটা তোমাৰ বোৱাৰী অনিমাই কোনোদিনে কৰা নাই এনে কাৰ্য এইবোৰ সকলো চক্ৰান্ত পিতা হয় মহাৰাজ এইবোৰ সকলো চক্ৰান্ত নহয় মহাৰাজ আপুনি ইয়াৰ ভালদৰে বিচাৰ কৰক পিতা পথিক তুমি অতি শীঘ্ৰে আমাৰ ৰাজ্য ত্যাগ কৰা নতো কি কৰিব ভাতৃদ্ৰোহী অজয় পথিক বেয়া নালাগিলে নিজ ভাতৃকে বিষ দি হত্যা কৰিবলৈ মোক চম্ভালি কথা ক'বা পথিক নতো অতি শীঘ্ৰে তোমাক মই কৰিম মহাৰাজ ৰক্ষা কৰক মহাৰাজ চাওক মহাৰাজ সঁচা কথা কোৱাৰ বাবে কিদৰে আপোনাৰ পুত্ৰই মোক হত্যা কৰিবলৈ খেলি আহিছে শান্ত হোৱা অজয় মই ভালদৰে বুজি পাইছো তুমি আৰু মোৰ ওচৰত ভাতৃ স্নেহ দেখুৱাব নালাগে সেনাপতি সুৰংগ তুমি যোৱা এতিয়াই অনিমাক মই ৰাজসভালৈ মাতিছো বুলি ক'বা বাৰু কওকচোন পথিক মহাৰাজ ইয়াৰ কিবা প্ৰমাণ আছেনে আছে মহাৰাজ এই পত্ৰখন চাওক মহাৰাজ এই পত্ৰত আপোনাৰ নাম লৈ অজয় কুমাৰ আৰু অনিমাই মিলি ৰচনা কৰিছে মহাৰাজ এই অভাগিনী সেৱা গ্ৰহণ কৰ দূৰ হ পিখাচি আৰু মোক স্পৰ্শ নকৰিবি কাল হৰিপিনীৰ ৰূপ লৈ এই মগধ ৰাজ্য ধ্বংস কৰিবলৈ আহিছ সেনাপতি তুমি এই পত্ৰখন পাঠ কৰা মহাৰাজ বাছা জয় বিজয় তোমালোকক হত্যা কৰিবলৈ মোৰ পুত্ৰ অজয় উদ্ৰাৱল হৈ পৰিছে গতিকে তোমালোকে অতি সোনকালে ৰাজ্য এৰি গুচি যোৱা ইতি তোমালোকৰ পিতৃ সূৰ্যসিংহ মই সত্য তিনি সত্য খাই কৈছো মই এনে কাৰ্য কৰা নাই এইবোৰ সকলো চক্ৰান্ত পিতা আপুনি ভালদৰে ইয়াৰ বিচাৰ কৰক হয় মহাৰাজ এইবোৰ সকলো চক্ৰান্ত পিতা ভাতৃ জয় আৰু বিজয়ক মই কোনোদিনে ঘৃণাৰ চকুৰে চোৱা নাই পিতা আমি একো কৰা নাই এইবোৰ আন কাৰোবাৰ চক্ৰান্ত পিতা সঁচা কথা পিতা এইবোৰ আন কাৰোবাৰ চক্ৰান্ত আনৰ চক্ৰান্ত তেন্তে বিজয়ক বিহ দি মাৰোতে সেই সময়ত তোৰ অন্যায়লৈ মনত নপৰিল সেনাপতি অনংগ এই কাল হৰিপিনীক লৌহ কাৰাগাৰত বন্দী কৰি ৰখা গ'ল পিতা মই আপোনাৰ চৰণত ধৰি মাতিছো মই বিজয়ক বিহ দিয়া নাই হয় পিতা ৰক্ষা কৰক বিহ দিয়া নাই যদি জয় কুমাৰে কিয় বিজয়ৰ মৰা হৈ লৈ কান্দি আছে সেনাপতি অনিমাক মুক্ত কৰি দিয়া
মুখ বন্ধ কর কুলাঙ্গ বেটা সেনাপতি এইকে লৈ যোৱা আৰু সেই লৌহ কাৰাগাৰত তিল তিল কৈ হত্যা কৰে গৈ নহয় এই বিকাশীৰ মুখ চাব নাপায় নহয় বেটা বেটা ৰাজ আজ্ঞা পালন কৰিবই লাগিব বলা বেটা বেটা মই আপোনাৰ চৰণত ধৰিছো অনিমাক মুক্ত কৰি দিয়ক বেটা মুক্ত কৰি দিয়ক তাই অবলা নাৰী কিদৰে সহ্য কৰিব কাৰাগাৰৰ কৰুণ যন্ত্ৰণা তাই সলনি মোকে শাস্তি দিয়ক বেটা মোকে শাস্তি দিয়ক শাস্তি বেটা তোকো মই শাস্তি নিদিওঁ বেটা তাৰ পৰিৱৰ্তে দিছো মই তোক 10 বছৰ বনবাস 10 বছৰ বনবাস এতিয়াই এই ৰাজ আৱৰণ ত্যাগ কৰি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা নেদিব বেটা মোক বনবাসৰ পৰিৱৰ্তে মোক হত্যা কৰক বেটা মোক হত্যা কৰক দূৰ হবাখণ্ড বেটা তোৰ এই কৰুণ কণ্ঠস্বৰে মোৰ হৃদয়ত দয়াৰ সঞ্চাৰ কৰিব নোৱাৰে কদাপি ও বেটা ৰজা হৈ তুমি বিচাৰ নকৰি কিয় বেটা আনৰ চক্ৰান্তত পৰি নিজে পুত্ৰক বনবাস দিছা বেটা আপুনি এবাৰ ভালদৰে বিচাৰ কৰি চাওক মই এনে কাৰ্য কেতিয়াও কৰা নাই বেটা নাই মোৰ লোভ হিংসাখনৰ বাবে বেটা মই আপোনাৰ চৰণত ধৰিছো বেটা মোক বনবাস নিদিব বেটা মোক বনবাস নিদিব দূৰ পাখণ্ড আৰু যদি এক দণ্ড সময় পলম কৰ তেন্তে দিম তোক মই মৃত্যুদণ্ড উপহাৰ নাই মহারাজ নাই কুমার মহারাজে নুবুঝে যাও এতিয়াই ৰাজ আৱৰণ ত্যাগ কৰি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা যাম পিতা গুচি যাম এই ৰাজ্যৰ পৰা কিন্তু যোৱাৰ আগতে কৈ যাওঁ পিতা আপুনি যেন পুনৰ এনে চক্ৰান্তত পৰি ভুল নাযায় পিতা আৰু শুনা পথেক তুমি যে মিছা অপৰাধে মোক বনবাস দিয়ালা ইয়াৰ পৰিণামতে ভয়ংকৰ হৈ উঠিব মনত ৰাখিবা পিতা এদিন দেখিবা এই মগধ ৰাজ্যৰ সত্যৰ মহিমা সেনাপতি কুমার বিদায় মহারাজ কথাটো বৰ ভাল নহল মহারাজ মই আপোনাৰ চৰণত ধৰিছো কুমাৰক মই এতিয়াই ঘূৰাই আনো মহারাজ সেনাপতি মহারাজ তুমি একো বুজি নোপোৱা মই সকলো ভালদৰে বুজি পাইছো ৰজা হৈ মই ইয়াৰ উচিত বিচাৰ কৰিছো মহারাজ সেনাপতি মহারাজ কালিলৈ সুমিত্ৰাৰ স্বয়ম্বৰৰ দিন গতিকে সকলো দায়িত্ব তোমাৰ ওপৰত ভাল মহারাজ সবাদতে সকলো কাৰ্য সুকলমে সমাধা হয় আজিলৈ সভা ইমানতে ভংগ কৰা হয় ভাল মহারাজ
কি বুঝিবি শনিৰ চক্ৰান্ত মনত পৰেনে ৰাজন তই মোক এই ৰাজসভাৰ মাজৰ পৰা অপমান কৰি খেদি পঠোৱাৰ কথা ৰাজন আজি গ্ৰহপতিৰ চক্ৰান্ততে অজয় কুমাৰ হল বনবাসী অনিমাও অন্ধকাৰ কাৰাগাৰত বন্ধ শুনিল ৰাজন এদিন তয়ো এই গ্ৰহপতিৰ চক্ৰান্ততে ৰাজ সিংহাসন ত্যাগ কৰিব লাগিব সুন্দৰ কি যে সুন্দৰ দৃশ্য ৰাজন এই গ্ৰহপতিক অপমান কৰা পৰিণাম পাইছ আৰু পাবি যাও কোনোবা এই মগধ ৰাজ্যৰ সকলো প্ৰজাকে তিলকৈ শাস্তি দিওঁগা গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ উঠা বাছাহঁত তোমালোক ইয়ালৈ কিয় আহিলা গুৰুদেৱ কি কম আমাৰ দুখৰ কথা যোৱা ৰাতি নবৌয়ে অন্য লগত বিষ খুৱাই আমাক হত্যা কৰিব খুজিছিল আৰু সেই অন্নকাই ভাই বিজয় সম্পূৰ্ণভাৱে অচেতন হৈ পৰিছিল গুৰুদেৱ কিন্তু ভগৱানৰ কৃপাত মোৰ প্ৰাণৰ বিজয় ৰক্ষা পৰিল আৰু পিতাই আমাক ৰাজ্যৰ পৰা পলাই যাবৰ বাবে সেনাপতি হাতত এখন পত্ৰ দি পঠাইছিল আৰু কৈছিল দাদা অজয়ে হেনো আমাক হত্যা কৰিবৰ বাবে উন্মাদ হৈ পৰিছে গুৰুদেৱ সেয়েহে আমি ৰাজ্য এৰি আপোনাৰ কাষলৈ আহিলো গুৰুদেৱ আপোনাৰ ৰাজ্যমতে আমাক ঠাই দিয়ক গুৰুদেৱ বাছাহঁত তোমালোকক ভগৱানে সহায় কৰিব তেওঁ মহিমা অপাৰ উঠা বাছাহঁত গুৰুদেৱ যাওঁ নমস্কাৰ গুৰুদেৱ মই মগধৰ দূত মন্ত্ৰী কন্যা সুমিত্ৰা সুন্দৰীয়ে এই পত্ৰখন দি পঠাইছে তেওঁ কালিলৈ স্বয়ম্বৰ গতিকে জয় কোঁৱৰক স্বয়ম্বৰত উপস্থিত থাকিবলৈ কৈছে যদি কোঁৱৰ উপস্থিত নাথাকে সুমিত্ৰা আত্মহত্যা কৰিব গুৰুদেৱ মই এতিয়া আহিলোহে গুৰুদেৱ কেতিয়া কি হ'ব উপায় কোনো আৱশ্যক নাই গুৰুদেৱ মই কেতিয়াও সেই শত্ৰু ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰো কেতিয়াও মই সেই শত্ৰু কন্যাক আঁকোৱালি ল'ব নোৱাৰো গুৰুদেৱ নহয় দাদা বিজয় তুমি সেই ৰাজ্যলৈ যাবই লাগিব নহ'লে যে কন্যাই আত্মহত্যা কৰিব তাত মোৰ কোনো আপত্তি নাই বিজয় মই কেতিয়াও শত্ৰুৰ মাজত কন্যা গ্ৰহণ কৰাটো সম্ভৱ নহয় দাদা লাগিলে তোমাৰ লগত ময়ো যাম
তুমি যাব নালাগে বাছা। তাৰাক সন্মুখমৰত কোনেও পৰাস্ত কৰিব নোৱাৰে। বাছা বিজয়, বাছা জয়, তুমি যাবই লাগিব, এয়া মোৰ অনুৰোধ। গুৰুদেৱ বাছাহঁত যাওঁ এতিয়া, বোলা আমি খন্তেক বিশ্ৰাম কৰোঁ। বলক গুৰুদেৱ। আহাই চাচোন, আজি তোৰ এই স্বয়ম্বৰৰ দিনা দেশ বিদেশৰ সকলো ৰজা মহাৰাজাসকল আহি উপস্থিত হৈছে। যাই দুখ নকৰিবি, তোৰ মনোনীত বৰৰ ডিঙিত তই বৰ মাল্য প্ৰদান কৰ। সেনাপতি, মই বৰ ক্লান্ত হৈ পৰিছোঁ। পুত্ৰ শোকে মোক জৰ্জৰিত কৰি তুলিছে। মই খন্তেকে বিশ্ৰাম কৰোঁ। ভাল মহাৰাজ। চাবা যাতে এই সকলোবিলাক কাম সুকলমে সমাধা হয়। যায় সবিতা, আজি তোমাৰ স্বয়ম্বৰ। ইয়াৰে যিজনক তুমি উপযুক্ত বুলি ভাবা তেওঁকে তোমাৰ এই বৰমাল্য তুমি কৰা প্ৰদান। যোৱাই বেজাৰ নকৰিবা। কৰিলে অপমান কি চাই আছা? সেনাপতি আক্ৰমণ কৰা, বন্দী কৰা এই যুৱকক। নিজ শক্তিৰে কন্যা অন্তৰ জিনিব নোৱাৰি আজি পৰক কৰিছ নিন্দা। বেছ তেন্তে ধৰ অস্ত্ৰ নকৰি পলাও। এই শক্তিকে লৈ যুদ্ধ দিবলৈ আহ। সেনাপতি কুমাৰ, মোৰ প্ৰণিপাত গ্ৰহণ কৰিব। সেনাপতি ভাল কুমাৰ। পবিত্ৰা, পবিত্ৰা, আমি নিজ ৰাজ্যলৈ গমন কৰোঁ। সেনাপতি কুমাৰ, আমি এতিয়া আহিলোঁ। আপুনিও নিজ কৰ্তব্যত হকে অগ্ৰসৰ। আহা কুমাৰ, আহা পবিত্ৰা।
ৰঘু দাদা আৰু সেনাপতি দেৱজিৎ নহয়, এইটো সামান্য বীৰ। তাৰ নাম কি জানানে ভাই? দাদা তাৰ বিষয়ে মই একো নাজানো দাদা। সত্যপতি, সেই বিষয়ে ময়ো একোকে নাজানো। প্ৰণাম দৈত্যপতি। কিবা হেতু আহিলা আমাৰ শিবিৰে? দৈত্যপতি, আজি মই মগধৰ সেনাপতি হৈ অহা নাই। আপোনাৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ সৈতে বন্ধুত্ব কৰিবলৈ আৰু সহায় বিচাৰি। ইয়াত আমাৰ লাভ কি? আপুনি যদি মোক মগধৰ এই ৰাজসিংহাসন লোৱাত সহায় কৰে, আপোনাক মই 3 কোটি সোণৰ মুদ্ৰা কৰিম প্ৰদান, আৰু সেই জয় বিজয়ক হত্যা কৰি সমিত্ৰাক আপোনাৰ হাতত কৰিম অৰ্পণ। দাদা ইয়াত আপোনাৰ মতামত কি? কিন্তু ৰজা সূৰ্য সিংহই আমাক একো অপকাৰ কৰা নাই। কিয় স্বয়ম্বৰলৈ মতি নি নিজ কন্যাৰ হতুৱাই নিজ পুত্ৰক বৰমাল্য প্ৰদান কৰাই আপোনাক জানো অপমান কৰা নাই? তেন্তে সেই যুৱক ৰজাৰ নহয়। বন্ধু বুজিছো, সকলো বুজিছো বন্ধু। বন্ধু তোমাক মগধৰ ৰাজসিংহাসন কৰিম প্ৰদান। তেন্তে বৰক অন্তেকে বিশ্ৰাম কৰি কালিলৈ মগধ ৰাজ্যলৈ যাত্ৰা কৰিম। নাই নাই, কালিলৈ নহয়, আজিয়েই আমি যাত্ৰা কৰিম এই মগধ ৰাজ্যলৈ। সেনাপতি কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় সত্যপতি মধুদৈত্য, জয় সত্যপতি মধুদৈত্য, জয় মহামহাবীৰ কৰে। যুদ্ধ যাত্ৰা কৰি চলে, যুদ্ধ যাত্ৰা কৰি চলে, দৈত্যৰ ৰাজৰ দৈত্যৰ ৰাজৰ, আৰু পদ ভৰে বসুমতী, পদবৰে বসুমতী, কম্পে থৰা থৰ। কম্পে ধৰা থৰ। সেনাপতি, মহাৰাজ, স্বয়ম্বৰৰ সকলো কাম সুকলমে সমাধা হ'লনে? মহাৰাজ, যদি সমাধা হ'ল, মোৰ হৃদয়ৰ মানিক জয় আৰু বিজয়ক বিচাৰি নানা কিয়? তুমি যোৱা সেনাপতি, তুমি জয় আৰু বিজয়ক বিচাৰি আনা। মহাৰাজ, স্বয়ম্বৰত যুদ্ধ হোৱাৰ পাছত জয় আৰু বিজয় গুচি গ'ল। মই বহু সন্ধান কৰি তেওঁলোকৰ কোনো উপায় নাপালো মহাৰাজ। সেনাপতি, দৈত্যপতি কিবা হেতু প্ৰৱেশ কৰিলে এই মগধৰ ৰাজসভা? প্ৰতিশোধৰ বাবে ৰাজন। কিহৰ প্ৰতিশোধৰ বাবে? কাৰণ অপমান। এই দৈত্যপতিক স্বয়ম্বৰলৈ নিমন্ত্ৰণ কৰাই নিজ পুত্ৰক কন্যাদান কৰাৰ অপমান। মুখ সম্ভালি কথা কবা দৈত্যপতি। এইখন ৰাজসভা নতু কি কৰিবা ৰাজন? তোমাৰ আজি ৰক্ষা নাই। সেনাপতি বৰংগ, ইহঁতক বন্দী কৰ সেনাপতি। মহাৰাজ ক্ষমা কৰিব, মহাৰাজ, মই দৈত্যপতিক বন্দী নকৰোঁ, বন্দী কৰিম আপোনাক। বুজিছো লম্প, তোৰ সকলো ষড়যন্ত্ৰ মই ভালদৰে বুজিছো। তোৰ চক্ৰান্তক কৰি মই মোৰ পুত্ৰক দিলো বনবাস।
তোৰ চক্ৰান্ততেই পৰি মোৰ হৃদয়ৰ মানিক জয় আৰু বিজয় গুচি গ'ল এই ৰাজ্য ত্যাগ কৰি। সেনাপতি বন্দী কৰা ইহঁতক। বেশ তেন্তে যুদ্ধ নকৰি পলো। বেশ তেন্তে দাদা, যাৰ অন্তৰে প্ৰতিপালিত তুমি, তেওঁৰ ওপৰতে কৰা তুমি ঘোৰ ষড়যন্ত্ৰ। নাই নাই, ই ঘোৰ অন্যায় দাদা। তোৰ কথা শুনিবৰ প্ৰয়োজন নাই দাদা। যুদ্ধ কৰ, পাৰ যদি ব্যৰ্থ কৰ নিজৰ জীৱন। বেশ তেন্তে সেয়ে হওক, দেখক জগতে ভাই ভাই মহাৰণ। তেন্তে দাদা ই ঘোৰ অন্যায় দাদা। তুমি মোক এৰি দিয়া দাদা। বল বল মূৰ্খ, লৌহ কাৰাগাৰৰ বন্দী হৈ জীৱন কটাব লাগিব। নাই দাদা, নাই দাদা। মূৰ্খ ৰাজন, কেনি পলাইছ? এই শনিক অপমান কৰাৰ পৰিণাম পাইছ। আজি তোৰ মগধ ৰাজ্যৰ অৱস্থা একেবাৰে শোচনীয়। সূৰ্য সিংহ আজি এই শনিৰ চক্ৰান্তত পৰি তোৰ পুত্ৰ বধূ অনিমাজি অন্ধকাৰ কাৰাগাৰত কঠোৰ যন্ত্ৰণা ভুগিছে। মূৰ্খ ৰাজন, তইও আজি এই মগধ ৰাজ্যৰ ৰজা হৈও পথৰ ভিক্ষাৰে যাও এবার মূর্খ অনঙ্গক লগ করি অঙ্গ। আজি 3 মাহে একো অন্ন নাই, নিদ্রা নাই, মোৰ প্ৰাণ বায়ু শেষ হৈ যাওঁ হৈছে। হে প্ৰভু, কোনে মোক ৰক্ষা কৰিব এই কাৰাগাৰৰ পৰা? মোৰ কণ্ঠ শুকাই গৈছে। পানী 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 ইয়াত ক'ত পাবা সুন্দৰী?
কোন কোন আহিছে মোক পানীয়ে তুমি দিয়া মই তোমাৰ চৰণত ধৰিছো সুন্দৰী তুমি পানী খুজিলেও মই তোমাক পানী দিব নোৱাৰো কাৰণ এই ৰাজ্যৰ একচ্ছত্ৰী মই ৰজা আৰু তুমি মোৰ ভিত্ত মোৰ বৰকৈ বেয়া লাগিছে মই কথা ক'ব নোৱাৰা হৈছো মই মৰিম এতিয়া মোক পানী তুমি দিয়া পানী নিশ্চয় দিম কিন্তু তুমি মোক স্বামী বৰণ কৰিবা নে নকৰা প্ৰভু তুমি মোক ৰক্ষা কৰা মোৰ প্ৰাণ যায় পানী পানী ও হরি অনিমা অনিমা এই অনিমা অনিমার মৃত্যু বন্ধু সূৰ্যসিংহ পলা বহুত বিচাৰি নাপালো একো সম্ভেদ বন্ধু বন্ধু আজিৰ পৰা আপুনি মগধৰ একচ্ছত্ৰী ৰজা বন্ধু এয়া এই ৰাজমুখত লগ বন্ধু সেনাপতি জয় ধ্বনি কৰা জয় মহাৰাজ অলংগৰ জয় মহাৰাজ অলংগৰ জয় মহাৰাজ অলংগৰ বন্ধু বন্ধু আজিলৈ খন্তাকে বিশ্ৰাম কৰিমগৈ কালিলৈ প্ৰভাততে যাত্ৰা কৰিম জয় আৰু বিজয়ক বিচাৰি সেই পাপিষ্ঠহঁতক হত্যা কৰি নিজ ৰাজ্যৰ ৰাণী কৰিব লাগিব বন্ধু আহিলো এতিয়া সেনাপতি ব'লা আজি মই মগধৰ একচ্ছত্ৰী ৰজা চলে বলে কিম্বা কৌশলে হলেও মধু দৈত্যক বধে কৰিব লাগিব তাৰে পাছতে সৌমিত্ৰা সুন্দৰীক গ্ৰহণ কৰিব লাগিব আনন্দ কৰা অনঙ্গ আনন্দ কৰা কালিলৈ উৎসৱ পৰহিলৈ তোমাৰ পতন কি বুজিবা এই দেৱতাৰ সংক্ৰান্ত বন্ধু গ্ৰহপতি বন্ধু সকলো কাম হৈছেনে আৰু কিমান কাম বাকী হৈছে গ্ৰহপতি অজয় কুমাৰৰ ওপৰত কেনেকৈ প্ৰতিৰোধ লোৱা হ'ব সিহঁতৰ কথা তুমি ভাবিব নালাগে জয় বিজয়ৰ ওপৰত মই প্ৰতিশোধ ল'ম মাত্ৰ তুমি সকলো প্ৰজাকে মোক পূজা কৰিবলৈ বাধ্য কৰোৱা প্ৰণাম গ্ৰহপতি নিশ্চয় সকলোকে আপোনাক পূজা দিবলৈ প্ৰণাম কৰাম বন্ধু গ্ৰহপতি এতিয়া ব'লা আমি দুয়ো নিজ নিজ কৰ্তব্যত হওঁ গ্ৰহ গ্ৰহপতি